নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনাইছোঁ। আজি সানডে বুলি আমি সকলোৱে মিলি শিলঘাট কামাখ্যা মন্দিৰত গৈছোঁ। আমি খুৰীহঁত সবে মিলি গৈছোঁ। এতিয়া ইয়াত খুৰাহঁতে বাইকত যাব, আমি টমটমত যাম। আজি মানে মানুহ বেছি হ'ল ন, সেইকাৰণে টমটমত সব মানুহ ধৰা নাই আৰু সবে মিলি আৰু একেলগে গৈ আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ধন্যবাদ। এয়া টমটমত আমাৰ এইকেইটা মানুহ আছে, আপোনালোকে চাওকচোন টমটমত কেনেকৈ বহিছে সবেই। মাল চল ওপৰত লৈ পেলাই গৈ আছোঁ আমি তাত টমটমত। হেলমেটটা লৈ লৈছে ভিডিও করে লন লাগে না আগে এতিয়া আমি মেইন ৰোড পালোঁ। আমাৰ ৰাস্তাৰ পৰা ভিতৰ ৰাস্তাৰ পৰা হাইৱেত উঠিছোঁ। ইয়াৰ পৰা আমি গৈছোঁ ডাইৰেক্ট শিলঘাটলৈ। এতিয়া আমি নন্দুলিৰ পৰা শিলঘাটৰ ৰাস্তাত সোমালোঁ। ৰাস্তা সেইটো নতুন বনালে, আগতে অলপ বেয়া আছিলে, এতিয়া ইমান ধুনীয়া ৰাস্তা বনাই দিছে। বেছি সময় নালাগে আৰু, আগতে বহুত সময় লাগিছিলে এই নন্দুলিৰ পৰা শিলঘাট যাওঁতে। ৰাস্তা অলপ বহুত ভাঙা চুঙা আছিলে আৰু ভাঙা ৰাস্তা আছিলে। এতিয়া নতুনকৈ বনালে ন, এতিয়া বহুত ধুনীয়াকৈ যাব পাৰি। আৰু চাওক পৰিৱেশটো চাওক কিমান ধুনীয়া। এতিয়া আমি শিলঘাট টাউনত সোমাই আছোঁ। শিলঘাট টাউনত সোমালোঁ। এই সোমাই গৈছোঁ, ইমান ডাঙৰ ডাঙৰ স্পীকাৰ দি থৈছে ন। ইয়াত ষ্টেচন আছে, ইয়াত শিলঘাটৰ ষ্টেচন, শিলঘাট ৰেলৱে ষ্টেচন। এইফালেদি যাব লাগে। এয়া আমি শিলঘাট পালোহি। শিলঘাট মানে সেই কামাখ্যা মন্দিৰত পালোঁ। এতিয়া চাক নদী চাক কিমান মানে ভৰ্তি, পানী পূৰা ভৰ্তি হৈ আছে নদী। একদম আগত আহি গ'ল নদী। আগতে বহুত দূৰত আছিলে নদী, এতিয়া চাক বহুত আগত আহিছে। এইয়া মন্দিৰৰ ৰাস্তা। আমি মন্দিৰত তাত আহি পালোঁ। এতিয়া মন্দিৰত ইয়াত গাড়ী ৰাখি পেলাই, টমটম ৰাখি পেলাই ইয়াত সোমাব লাগিব। সিহঁতে আহি গ'ল। এয়া খুৰাহঁত। এয়া শ্ৰী কামাখ্যা দেৱালয় শিলঘাট, এইখন মন্দিৰৰ গেট। তো আমি ইয়াৰ পৰা ওপৰত উঠিব লাগিব। আৰু ইয়াত ওপৰত উঠিবলৈ গ'লে আপোনালোকে মন্দিৰৰ গেটৰ তলতে আপোনালোকে এনে পূজাৰ সামগ্ৰী পাই যাব। ইয়াত ফুল চুল কি লাগে, প্ৰসাদ, মোমবাতি তেনেবাতি, চাকি চাকি চব পাব ইয়াতে। আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব তাত মন্দিৰত পূজা দিবৰ কাৰণে। তো আমি এতিয়া মন্দিৰৰ ওপৰলৈ গৈ আছোঁ। আপোনালোকে বলক আমাৰ লগত, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আমি ওপৰত গৈ পেলাই আপোনালোকক দেখাম। এতিয়া খুবেই ধুনীয়া পাহাৰত অৱস্থিত এটি মন্দিৰ। আমি মন্দিৰৰ পৰা তলৰ পৰা ইমান ওপৰত আহিছোঁ চিৰি ভগাই। তো এয়া চাক শংকৰ হৈ আছে তাত, সি আগতে গ'লগৈ। আমি ইয়াতে বহুত ওপৰত, আমি চিৰি বগাই বগাই ইমান দূৰ আহিছোঁ। এতিয়া আমি মন্দিৰৰ মেইন গেটলৈ যাম। মেইন গেট মানে মন্দিৰৰ ওপৰত উঠিম এতিয়া। আৰু পালোহি, অলপ আৰু আছে। এইফালে চাক ইমান ধুনীয়া ভিউ। বাপৰে ইমান গৰম লাগিছে ন চিৰি বগাই। আৰু মই প্ৰসাদৰ হেৰিটো লৈ লৈছোঁ। ইয়াতে বুট মুগ আছে, তো পূজা টুজা দিব নোৱাৰোঁ। ইয়াত কল চল আনিছোঁ। আৰু বান্দৰ কাৰণেও আমি কল আনিছোঁ। আমি মন্দিৰলৈ ক'ৰবাত গ'লে মানে বান্দৰ কাৰণে কল চল লৈ যাওঁ। ভাগৰ লাগি গৈছে উঠি পেলাই।
কিমান ধুনীয়া ন বহুত ভাল লাগে বহুত ধুনীয়া হাতী মন্দিৰ মন্দিৰৰ পৰা ওলালো এতিয়া বাপৰে চাকটো ভিউটো চাক বহুত ধুনীয়া থাক চবেই আগত আহি পৰিছে মই আৰু নব আৰু হেৰি চব আমি ৰৈ আছিলোঁ তাতে এতিয়া আহিলোঁ সিহঁতৰ লগত মই সিহঁত এতিয়া নাখাওঁ পিছত তলৰ হেৰিটো আহঁত গছজোপা বহুত ধুনীয়া ঠাণ্ডা ইয়াত এইয়া চাওক আধা ঘণ্টা লাগিব বুলি আমি পিকনিকত আহিছোঁ এতিয়া মন্দিৰৰ পৰা আহি ডাইৰেক্ট আমি ইয়াত মানে ভোজ খাবলৈ ইয়াত আহি গ'লোঁ ন ভোজ খাবলৈ ইয়াত আহিছোঁ এতিয়া টিহু কাটি পেলাই জলকীয়া দি পূৰা হেৰি বনাইছে এতিয়া খাম এতিয়া চবেই মিলি পূৰা খাই আছে তিয়হ সেয়া খুৰীহঁতে ৰান্ধি আছে জেঠীয়ে হেৰি কাটি আছে চব্জি কাটি আছে এইয়া খুৰী যোগালি দি আছে নে ৰান্ধি আছে গম পা এইয়া চা পূৰা কাম কৰি আছে চবেই মিলি এইয়া খুৰীয়ে কাম কৰি আছে মই অলপ খাই লওঁ নেকি খোৱা কেনেকুৱা লাগে চবেই মিলি কাম চাম কৰি পেলাই এতিয়া মানে আমাৰ দেৰি হৈছে অলপ আহোঁতে এতিয়া মানে আমাৰ ৰন্ধা হোৱা নাই দালি হৈছে চাগে দালি হ'ল ক'তনো দালি হ'ল এতিয়া নিৰামিষ চব্জি বনোৱা হ'ব এইয়া দালি এতিয়া নিৰামিষ চব্জি বনোৱা হ'ব নিৰামিষ চব্জি বনাই পিছত আৰু পাপৰ ভাজি আছে এইবিলাক পাপৰ অনা হৈছে বহুত ধুনীয়াকৈ আমি ফূৰ্তি কৰি আছোঁ ইয়াত বৌ আপোনাৰ কেনেকৈ লাগিছে ইয়াত আহি পেলাই মোৰ ভাল লাগিছে নতুন চাকুটো পাইছোঁ টিহু কাটিছোঁ খচখচকৈ চবে খাই দিলে ফটাফট মোক এবাৰো নুসুধিলে আপোনাৰ কেনেকৈ লাগি আছে ইয়াত আপোনালোকৰ কেনেকৈ লাগি আছে ইয়াত আহি পেলাই চবে হা ভাল লাগিছে এই নদী আমাৰ কাষতে নদীৰ লগতে বহি আছোঁ আমি এয়া নদী ব্ৰহ্মপুত্ৰ বৈ গৈছে এইফালে চাওকচোন জাগাটো চাওক জেঠি কেনেকৈ লাগিছে হা আপোনাৰ কেনেকৈ লাগিছে আহি পেলাই ইয়াত ভালকৈ কওক এইফালে চাই পেলাই ক'ব ভিডিঅ' চাব ভাল লাগিছে আপুনি কি কাটি আছে আপুনি নেদেখে ন কি কাটিছে কওকচোন মই আপোনাৰ মুখতে শুনিব লাগিছিল কি লাও এইটো মিঠা লাও নহয় ৰঙালাও হয় এইয়া ইয়াত আলি আছে এইটো হ'ল পম কেনেকৈ লাগিছে ইয়াত আহি বঢ়িয়া একদম ফাটাফাটিহে লাগিলে এই আলি এই আমাৰ খোৱা বোৱা চলি আছে এতিয়া খুৰাত খাই আছে পটল ভাজি খাই আছো এইয়া পম দাদা এই আলি হুছেইন
এই আছো আদিত খুৰীয়ে হেৰি কৰি আছে মই তেনেকে খালো বাইকত বহি বহি তলত বহি ভাল নালাগে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব ধন্যবাদ